হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ বৰ্তমান ভালে, আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই আছে। আজি মই গৈ আছোঁ মিচিং গাঁৱৰ অধিৱেশন চাবলৈ। ধেমাজিত হৈছে অধিৱেশন। ইয়ালৈ আহি ভালেই লাগিছে বাৰু, কিন্তু যিহে ৰ'দ, এই ৰ'দত মানুহ গেলি যাব দেই। আহিছে দেখিলে আইচক্ৰীম বেপাৰী, আইচক্ৰীম লাগে কৈ আছে। মই নিদিওঁ বুলিয়ে ভাবিছোঁ, চৰ্দি হৈ আছে, এতিয়াতো জিদ কৰিছে, দিবই লাগিব ন। ইয়াতে চাই মেলি বেছি টাইম নাথাকোঁ, যিহে ৰ'দ দিছে, মূৰ চূৰ ঘূৰাই গৈছে আৰু ইমান চুকাৰত আজিহে ৰ'দ দিবলৈ পালে দেই। এতিয়া ইয়াতে দেখিছোঁ যে কাণফুলি, ধুনীয়া ধুনীয়া কাণফুলি চাইছোঁ। কাণফুলি মইতো নলওঁ বাৰু, পিন্ধা নহয় ডাঙৰ কাণফুলি, কাণ বিষাই যায়, ডাঙৰ কাণফুলি পিন্ধিব নোৱাৰোঁ। এনেই চাইছোঁ আৰু ভাল লাগিছে চাই। এইখন হৈছে গেটখন, ডাঙৰকৈ বনাইছে, খুবেই ভাল লাগিছে চাই। ইয়াতে আকৌ আহি লগ পালোঁ আমাৰ মামাৰ ছোৱালী দুজনীক। বহুত দিনৰ মূৰত লগ পোৱাটো, ফটো মাৰি ল'লোঁ আৰু। এতিয়া এইফালে আপোনালোকে চাব পাৰে, ল'ৰা ছোৱালীকেইটা খেলি আছে, দেখি মেলি বেচেৰা শ্লাইডিঙত উঠিম বুলি জিদ কৰি কান্দিছিলে। উঠিবলৈতো দিলোঁ, কিন্তু নোৱাৰিলেগৈ, লাষ্টত গৈ নিজে নামি আহিলে। এতিয়া শ্লাইডিঙৰ পৰা নামি আহি আকৌ গাড়ী চাব পাৰে আপোনালোকে, কিউট কিউট ল'ৰা ছোৱালীকেইটা খেলি আছে। চাওক কি ধুনীয়াকৈ খেলিছে সিহঁতে। ল'ৰা ছোৱালীক যিমান পাৰে আচলতে খেলিব দিব লাগে ন, খেলিলে সিহঁতে অলপ ভাল হয় আৰু। খেলিব দিব লাগে, মোবাইলটোতেতো বিজি হৈ থাকে দিনটোত। ৰ'দৰ কাৰণে মই অধিৱেশনৰ পৰা সোনকালে গুচি আহিলোঁ। আহিয়ে দেখিলোঁ মাহীৰ ঘৰত শাকৰ বাৰীখনত সোমাই নিজে শাক ছিঙিবলৈ লৈছোঁ। এইফালে ডাঙৰ ডাঙৰ ৰঙালাও লাগি আছে, ৰঙালাও ছিঙি লৈ যাব লাগিব এটা। টাউনততো লোকেল শাক পাচলি নেপায় আৰু, এনেকৈ ফ্ৰেছ শাক পাচলি নিজে ছিঙিলে ভাল লাগে আৰু খায়ো ভাল লাগে, টেষ্টি হয় খাবলৈ। এইফালে চাওক ডাঙৰ ডাঙৰ ৰঙালাও, এই ডাঙৰ ৰঙালাওটোকে ছিঙি লৈ ঘৰলৈ যাবলৈ ওলাইছোঁ। ঘৰলৈ যোৱাৰ আগতে ফটো মাৰি লৈছোঁ আৰু। মোৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।